ছবিবোৰত বেলেগ কথা নাই, একো বেলেগ কথা নাই, মানে কাপোৰ ধোৱাটো কথা কৈছোঁ। সদায় মেচিন চলি থাকে। বাহিৰত লাগি আছোঁ আৰু দেখাই আছোঁ বোলে সিহঁতৰ দেৰি হৈ আছে। হেল্ল' এভৰিৱান, এই ৰাতিপুৱাই পুৱাই আমি আজি আৰু এতিয়া চাহ খাম আৰু এইফালে ৰুটি বনাই আছোঁ। মই অলপ ঘি দি ৰুটি বনাই আছোঁ আৰু ইয়াৰ ৰুটিত ঘি দিলে খুব ভাল লাগে আৰু মাজে মাজে খাব লাগে, কিন্তু সদায় খালে ক্ষতি কৰে। গতিকে এয়া আজি ৰুটিত ঘি দি বনাই আছোঁ, খুব টেষ্টি। এয়া অন্নপূৰ্ণ ঘি। আৰু এইফালে বনাইছোঁ এয়া বুটৰ দালিৰ ঘুগুনি। গতিকে এইখিনিও ৰেডি কৰি আছোঁ। খালোঁ আৰু বাহিৰত আছোঁ গোটেইকেইটা, মিস্ত্ৰী কাম চলি আছে ন। আৰু আজি হৈছে ছবিবাৰত, গতিকে ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে চাব আৰু লগতে সকলোৱে ছবিবাৰ নামাজ পঢ়িব, দোৱা কৰিব, আমিও কৰিম। আৰু সেইটো দোৱা আছে আজি। বেছি দিন নাই আজি। আৰু আজি আমাৰ হাতৰ এটা মই ৰঙিয়া যাম এতিয়া, ৰঙিয়া বাইদেউৰ ঘৰত, ৰীমাহঁতৰ ঘৰত যাম। দোৱা আছে। এতিয়া মিস্ত্ৰী কামো চলি আছে। পুৱাই উঠিলোঁ, উঠি চোৱা চিতা কৰিছোঁ। ঠিক আছে, লগ পাই আছোঁ। মই লগ পাই আছোঁ আৰু গোটেই দিনটো দেখাই আছোঁ আমাৰ কি কাম চলি আছে। এইফালে মিস্ত্ৰী কাম কৰি আছে আৰু এইবিলাকত চবতে মানে মাটি দিয়া হৈছে, যিহেতুকে দ হৈ গৈছিল, বৰষুণ দিলেই মানে পানী হ'লে। গতিকে এয়া সুন্দৰকৈ মাটি দিয়ে মানে পোতা হৈ গ'ল এইখিনি। আৰু বিলাহীৰ পুলিটো দেখিছেনে? আৰু এইফালে আমাৰ ঘৰৰ পিছফালে এখন সৰুকৈ চোতাল। আচলতে চোতালখনত বৰষুণ দিলে মানে পানী হয় অলপ, যিহেতুকে এইফালে মানে একেবাৰে ডাউন হৈ গ'ল। সেইকাৰণে এইবাৰ মাটি দিছে আৰু লগতে 3 ট্ৰেক্টৰ মাটি দিয়াৰ পিছত ওপৰত তেনেকুৱাকৈ ইটাৰ টুকুৰা পাৰি দিছে আৰু ঢালাই কৰি দিব। 3 দিনমান পিছত দিব বাৰু। গতিকে এয়া আৰু আমাৰ সৰু কাম, ঘৰৰ কাম হৈ আছে আৰু অকণমান দেখুৱাই দিছোঁ। এতিয়া সুন্দৰকৈ বিচনা পাতিবোৰ মানে এয়া ঠিক ঠাক কৰোঁ। আৰু এয়া মই বিচনা পাতি ৰাতিপুৱা এয়া সকলো চেঞ্জ কৰি পাৰিলোঁ। আৰু লগতে যিহেতুকে ৰাতি আৰু ছবিবাৰতে নামাজ পঢ়া হ'ব আৰু আপোনালোকে সকলোৱে দোৱা প্ৰাৰ্থনা কৰিব আৰু লগতে আমিও কৰিম। ঠিক আছে, ঘৰৰ কামখিনি কৰি মেলি ৰেডি কৰি লওঁ আৰু আপোনালোকক লগ পাম। আৰু গাইজ, এয়া খুতুৰা শাক এই মাত্ৰ আনিলোঁ বজাৰৰ পৰা। ভাল পায়নে আপোনালোকে? এয়া চাওক, এইখিনি এতিয়া বনাব পাৰিলে বনাম আৰু চাওঁ কি কৰোঁ। আৰু এইফালে স্কোৱাছ, এইটো ভাল পায়নে আপোনালোকে? মোৰ ইমান প্ৰিয় নহয়, কিন্তু মাৰ কাৰণে আৰু মায়ে ভাল পায় যিহেতুকে বনাই দিম। গতিকে আজি দুপৰীয়া সাজতে বনাই আছোঁ, আপোনালোকক দেখাই আছোঁ বাৰু। লগ পাম হা। বোলে সেইটো দেৰি হৈ আছে, এয়া দোৱাত যাব ন। এই বাজিলে, এতিয়া কেইটা বাজিল চাওঁ, এয়া 12টা বাজিলে। ৰেডি? এইফালে এখেতক বিদায় দিলোঁ আৰু আহিলোঁ চিধাই পাকঘৰত। আৰু এইফালে বনাম মই এয়া দাইল, মোৰ বইল হৈ গ'ল, এইখিনি চব ভৰাই দিম। আৰু এইফালে কেৰাহীও বহাই দিলোঁ। মই এতিয়া মাছ বনাম ইয়াতে, গতিকে আপোনাক ৰেচিপিটো অলপ দেখাই আছোঁ। এয়া মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। দেখিছেনে? নহৰু কাটি লৈছোঁ। এয়া শুকান জলকীয়া 3টা, পিঁয়াজ আৰু এইফালে 5 ফুৰণ। এইখিনি মোৰ দাইলখিনি বইল কৰি থৈ দিছোঁ, এইখিনি চম্ভাৰ দিম। আৰু আনফালে ওলকবিৰ লগত মাছ বনাম। একেবাৰে ঘৰৰ ওলকবি আমাক দিছে এঘৰ মানুহে, গতিকে পিঁয়াজ কাটি লৈছোঁ। এইফালে মাছ ফ্ৰাইখিনিও হ'ল আৰু এইফালে আদা নহৰু অকণমান এনেকুৱাকৈ খুন্দি লৈছোঁ আৰু কেঁচা জলকীয়া দিম। গতিকে এতিয়া কেৰাহীটো গৰম হৈ আছে আৰু এইখিনি তেলতে মই পিঁয়াজ দি দিম। সোৱাদ অনুসৰি নিমখ, যিহেতুকে বইল কৰোঁতেও মই নিমখ দিছোঁ আৰু মাছ ফ্ৰাই কৰোঁতেও নিমখ দিছোঁ। গতিকে নিমখৰ পৰিমাণটো একেবাৰে কম কৰি দিছোঁ। হালধি গুড়ি কি বইল কৰাৰ কথা কৈছোঁ জানেনে? মানে আমাক এজনে ঘৰৰে ওলকবি দিছিল, গতিকে ওলকবিখিনি মই অকণমান বইল কৰি লৈছোঁ। আৰু এয়া মই সুন্দৰকৈ এতিয়া নিমখ হালধি দি আৰু দিছোঁ আদা নহৰুখিনিও। এতিয়া কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিম আৰু অলপ পানী দি লৈছোঁ, যিহেতুকে এয়া মছলাখিনি জ্বলি যাব। আৰু এতিয়া ইয়াতে দিছোঁ জিৰা ধনিয়াৰ গুড়ি অকণমান, কাশ্মীৰী ৰেড চিলি অকণমান
আৰু এতিয়া দিছোঁ ইয়াতে মই এয়া মটৰ আৰু বিলাহী, যিহেতুকে ওলকবিখিনি বইল কৰাই আছে আৰু ওলকবি আলু, সেইকাৰণে এইখিনি অকণমান সিজাই লওঁ। মটৰটো সিজাতে অকণমান সময় লাগে। আৰু এতিয়া ৰন্ধা বঢ়াত লাগি আছোঁ আৰু আপোনালোকক দেখায়ো আছোঁ অলপ এনেকুৱাকৈ। আৰু সন্ধিয়া সময়ত অলপ কিবা বনাম, আপোনালোকক দেখাম বাৰু কি বনাওঁ। আচলতে ভাত খাওঁতে টাইমত দেৰি হয়, 3টামান বাজিয়ে যায়, গতিকে সন্ধিয়া সময়ত একো খাবৰ মন নাযায় তেনেকুৱাকৈ। গতিকে ভাবিছোঁ ৰাতি একেলগে বিৰিয়ানী একবাৰ পোলাও কিবা এটা বনাই দিম। এইফালে ওলকবিখিনি মই বহাই দিলোঁ আৰু আনফালে এয়া এতিয়া দাইলখিনি চম্ভাৰ দিম। এইফালে শুকান জলকীয়া, নহৰু, আনফালে পিঁয়াজ আৰু এইফালে পাঁচফোৰণ সকলোখিনি এয়া দি লৈছোঁ। আৰু আনফালে এহাতে মনোজৰ পৰা গোল্লা আনিছিলে, দেখিছেনে ৰসগোল্লা। গতিকে এটা গোল্লা খাই লওঁ, বহুত দিনৰ মূৰত আচলতে খাইছোঁ আৰু এনেই মানে খোৱা নহয় তেনেকুৱাকৈ। এয়া খুব টেষ্টি, গৰম গৰম খাই ল'লোঁ, বহুত মজা লাগি আছে। আপোনালোকে ভাল পায়নে মনোজৰ গোল্লা? আমাৰ নলবাৰীৰ, গতিকে বিখ্যাত মনোজৰ পৰা আনিছে। এয়া খাই ল'লোঁ মজা কৰি। আৰু আপোনালোকক সন্ধিয়া সময় লগ পালোঁ। এতিয়া মই ইয়াতে দিছোঁ চাউলৰ গুড়ি আৰু অকণমান আটা, এইফালে পিঁয়াজ কাটি লৈছোঁ। এতিয়া খুব ধুনীয়াকৈ মই এইকেইটা নিমখীয়া পিঠা বনাম আৰু এতিয়া সন্ধিয়া সময়ত চাহৰ লগত পিঠাৰ জুতি লওঁ। আৰু চাহ পিঠা ৰেডি হৈ গ'ল। এতিয়া আমি গৰমে গৰমে খাই লওঁ। আৰু পিঠাকেইটাও মানে খাবলৈ ইমানেই বেছি জুতি লগা হৈছিল। আৰু এয়া চাওক পিঠা আৰু চাহ, এয়া চাহ খাব ৰেডি হৈছোঁ দেই। এয়া চাওক চাহ ধুনীয়াকৈ বনাই ৰেডি কৰি ল'লোঁ। এতিয়া আমি মা আৰু মই চাহ খাওঁ, এখেত যিহেতুকে নাই। আসসালামু আলাইকুম। আজি যিহেতুকে ছবে বৰাত আৰু ছবে বৰাত উপলক্ষে এটি খুব ধুনীয়া জিকিৰ গাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে জিকিৰটো শুনি ভালেই পাব। বৰলুই তৰ দুপাৰে হয় চাহে ভয়, অসমীৰ বুকুতে হয় চাহে ভয়। হায় হায় ঐ শংকৰ গুৰু আজানে, মিলন সেতু গঢ়িলে কি মধুৰ, তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ। হাই এভৰিৱান, এতিয়া বাজিছে 7:30 বাজি গ'ল আৰু ভাবিছোঁ যিহেতুকে আজি পবিত্ৰ ছবে বৰাতৰ উপলক্ষে এনেও কিবা এটা বনাওঁ। যিহেতুকে বহুত দেৰিলৈকে নামাজ পঢ়া হয়, সেয়ে ভাবিলোঁ কিবা এটা খাবৰো মন যায়। সৰুৰ পৰা খাই আহিছোঁ, বিৰিয়ানীয়ে হওক, পোলাওৱে হওক, বুট ভাজিয়ে হওক, হালোৱাই হওক, যিকোনো কিবা এটা। গতিকে ভাবিলোঁ এইফালে আছে এয়া বিৰিয়ানী চাউল, এখেতে মানে বিৰিয়ানী চাউল ভাল নাপায়। গতিকে ভাবিছোঁ মই জহা চাউলৰে বনাম। এয়া মাংস উলিয়াই ল'লোঁ আৰু মাংসখিনি ৰেডি কৰোঁ। এইফালে এয়া লৈছোঁ জহা চাউল, বিৰিয়ানী চাউলটো থৈ দিলোঁ। জহা চাউলৰে বনাম কিবা এটা, ভাবি আছোঁ কি বনাম, আপোনালোকে দেখা পাব কি বনাওঁ। ভাবি উলিয়ালোঁ একেবাৰে চিম্পল কেলকাতা বিৰিয়ানীৰ তেনেকুৱাকৈ বনাম, কিন্তু কুকাৰত বনাম মই। গতিকে আপোনালোকে চাই থাকিব। এয়া মই এইখিনি চিকেন লৈছোঁ আৰু এতিয়া এইখিনি ধুই মেলি ৰেডি কৰি লওঁ। এয়া মই মাংসখিনি কুকাৰত বহাই দিলোঁ আৰু এতিয়া সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। আৰু এয়া গুড়ি মছলা, এইফালে দিছোঁ জিৰাৰ গুড়ি, তাৰপিছত বিৰিয়ানী মছলা আৰু গৰম মছলাৰ গুড়ি, গোটেইখিনি দি ল'লোঁ আৰু আদা নহৰুখিনিও দিলোঁ। আৰু এইফালে মই গৰম তেলতে লং ইলাচিখিনিও দি লৈছোঁ। এইফালে দিলোঁ চেনি এচামুচ। আৰু এতিয়া মাংসখিনি মই 15-20 মিনিট সময় এনেকুৱাকৈ ভাজি থাকিম। ইয়াতে মই তেজপাতটো দি লৈছোঁ, এয়া দেখিছেনে।
মোৰ মানে কেমেৰাটো একবাৰ ভিডিঅ' দেখুৱাব পাহৰি যাওঁ, গতিকে তেজপাত দিওঁতেও দেখা নাপালে। আৰু এইফালে মই কেলকাতা বিৰিয়ানী বুলি কিয় কৈছোঁ জানেনে? কেলকাতা বিৰিয়ানীত মানে আলু দিয়া হয়, গতিকে ইয়াতে মই আলু দি লৈছোঁ। আৰু আলুখিনিও ধুনীয়াকৈ ভাজি মানে সিজি যাব। আলুখিনি আৰু মাংসখিনি ভাজি লওঁ। আৰু এইফালে মই গাজৰ আৰু মটৰ লৈছোঁ। গাজৰখিনি মই ৰুকি লৈছোঁ, আচলতে কালাৰটো খুব ধুনীয়া হয়। আৰু এইফালে মটৰটো মই মোৰ নিজৰ মানে চইজত দি লৈছোঁ, আপোনালোকে নিদিলেও কথা নাই। গতিকে এইখিনি এতিয়া সুন্দৰকৈ মই মিক্স কৰি আৰু চাউলখিনি পানীটো সৰি গ'ল। আৰু এতিয়া মই চাউলখিনি দি দিম। গতিকে মোৰ প্ৰায় 45 মিনিট সময় মাংস আৰু আলুখিনি মই চিমত দি সিজাইছোঁ। আৰু ইমান ধুনীয়াকৈ আলুখিনি আৰু মাংসখিনি সিজি গ'ল চাওকচোন। গতিকে এইখিনি মোৰ প্ৰায় 45 মিনিট হৈয়ে গ'ল। গতিকে এতিয়া চাউলখিনি দিবৰ সময় হৈ গ'ল। আৰু এতিয়া চাউলখিনি ভাজি আছোঁ। গতিকে চাউলখিনি খুব সুন্দৰকৈ ভাজি লৈ আছোঁ। যিটোকে ৰাতি হ'ব নামাজ পঢ়োঁতে, সেইকাৰণে ভাবিলোঁ এইখিনি চাউল আৰু মাংসখিনি ধুনীয়াকৈ মই ভাজি ৰেডি কৰি থৈ দিছোঁ। এতিয়া ঢাকোনখন লগাই থৈ দিম। খোৱাৰ আগত পানী দি হুইচেল মাৰিম। গতিকে আপোনালোকে কেনেকুৱা পালে মোৰ টিপছটো জনাবচোন। বাজিছে প্ৰায় 8:30মান হ'ল। গতিকে মই এইখিনি সুন্দৰকৈ চাউল মাংস সকলোখিনি ভাজি ৰেডি কৰি থৈ দিছোঁ ঢাকোন লগাই। গতিকে খোৱাৰ আগত আমি যিহেতু এতিয়া নামাজ পঢ়িম, নামাজ পঢ়ি খোৱাৰ আগত মানে এইখিনি হুইচেল লগাই খাম। গতিকে আজি আৰু মোৰ কেলকাতা বিৰিয়ানী চিম্পুল সেয়াই বনালোঁ। আজি ভাত বনোৱা নাই, এয়াই খাম। গতিকে কেনেকুৱা পালে আপোনালোকে ৰেচিপিটো জনাব। একেবাৰে চিম্পুলকৈ বনাইছোঁ। গতিকে সেয়া আৰু এতিয়া নামাজ পঢ়িব যাওঁ। গতিকে আপোনালোকক লগ পাম নামাজ পঢ়ি উঠি। এটাৰ পিছত এটা কাম মানে নুগুচাই হ'ল। এইফালে মোৰ এইখিনি ৰেডি কৰিয়ে মই কেইখনমান বাচন আছিল, এইখিনিও ধুই পাকঘৰটো ক্লিন কৰি নামাজ পঢ়িব যাওঁ। নহ'লে আৰু নামাজ পঢ়োঁতে দেৰি হ'ব, পাকঘৰটো লেতেৰা হৈ থাকিলে বেয়া লাগে, হয়নে? গতিকে সকলোখিনি চাফ চিকুণ কৰি নামাজ পঢ়িব যাওঁ। আসসালামু আলাইকুম গাইজ। এতিয়া সময় হ'ল 9টাই বাজিল। আৰু লগতে আমাৰ যিহেতুকে সকলোখিনি কাম বনখিনি হ'ল। আৰু লগতে এতিয়া যিহেতুকে ইবাদতৰ সময়, নামাজখিনি পঢ়ি লওঁ। ইবাদত গোটেই ৰাতি যিখিনিলৈকে সময় পাৰোঁ আৰু তেতিয়ালৈকে আল্লাহৰ ওচৰত দোৱা কৰিম, সকলোলৈ দোৱা কৰিম। আৰু আপোনালোকেও সকলোৱে দোৱা দিব, যাতে আজি ৰাতিটো যিহেতুকে সকলোৱে জানে আজি বহুত মানে পবিত্ৰ ৰাতি এটা আৰু সৌভাগ্য ৰাতি। গতিকে সকলোৱে চবে বাৰত উপলক্ষে দোৱা কৰিব। আৰু আপোনালোকৰ কাৰণেও দোৱা কৰিম। আৰু আপোনালোকক নামাজ পঢ়ি উঠি লগ পাম। গতিকে আপোনালোকৰ নামাজ পঢ়া হ'লনে? আমাৰ নামাজ পঢ়া হ'ল। এতিয়া বাজিল প্ৰায় 12টাই বাজে। গতিকে আৰু আজি হৈছে নেক্সট ডে'। এতিয়া আমি চাহ পানী খালোঁ আৰু মুখত অলপমান তামোল মুখত সোমাই লৈছোঁ। মানে কি ডাঙৰ কাম এটা কৰিম, মোৰ কাৰণে ডাঙৰে দিয়ক। কি জানেনে? এই যে সিহঁতে যে কালি শাক আনিছিলে, মানে কালি শাকখিনি ভাত তৰকাৰী হোৱাৰ পিছত আনিছিলে, সেইকাৰণে বনোৱাই নহ'ল। আৰু আজি ভাবিলোঁ ধুনীয়াকৈ শাকখিনি ভালকৈ চাফ চিকুণ কৰি লওঁ। মাজত মানে সৰু সৰু বোন থাকে, কিবা কিবি থাকে। আপোনালোকে খাই ভাল পায়নে এই শাকবোৰ? খুতুৰা শাক, পালেং শাক, ধুনীয়া ঘৰৰে চব, একদম ফ্ৰেছ। গতিকে এইখিনি ৰেডি কৰি লওঁ। আৰু আপোনালোকক যোৱাকালি আমি নামাজ পঢ়িলোঁ আৰু ছয় বৰাতৰ দিনটো ভালে ভালে গ'ল। গতিকে আজিও এইখিনি খুব সুন্দৰকৈ ৰেডি কৰিলোঁ। কাপোৰ ধোৱাৰ কথা কৈছোঁ, সদায় মেচিন চলি থাকে। যিহেতুকে মানে এনে কিবা এটা উৎসৱ পাৰ্বণত মানুহে কাপোৰ কানি ধুৱে, আমাৰ সেইটো নাই, সদায় মেচিন চলিয়ে থাকে। আজিও চলি আছে। গতিকে শাকখিনি বাচি ৰেডি কৰি লওঁ দিয়ক, আপোনালোকক লগ পাম আৰু। গতিকে আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। আপোনালোকক লগ পালোঁ, বহুত বেছি ভাল লাগিল। আৰু আপোনালোকে যিহেতুকে মোৰ ইউটিউব ফেমিলি, গতিকে আপোনালোকৰ কথা কৈ খুব ভাল লাগে। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। আৰু যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আকৌ এটি সুন্দৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে, তেতিয়াহ'লে সকলোৱে ভালে কুশলে থাকক, সুস্থ হৈ থাকক। মোৰ কাৰণে দোৱা প্ৰাৰ্থনা কৰিব আৰু আপোনালোকলৈও কৰিম। বাই বাই।